200 স্কোয়ার ফিট হয় না হ্যাঁ এইটো ল'ৰা থাকিব পাৰে নেকি এইটো ল'ৰা মৰি থাকিব তো থাকিব হ্যাঁ এতিয়া কোনে কাউন্সিলিং দিয়ে কোনে ট্ৰিটমেণ্ট কৰে একো অৱস্থাই নাই এইটো নহ'ব এইটো মোৰ দিনত নহ'ব মই দুইজনকে এৰেষ্ট কৰিম এতিয়া দুইজনকে ইমিডিয়েট এৰেষ্ট কৰিম এতিয়া মই পুলিচ আমাক মাতাই আছোঁ মই এইটো নহ'ব নহয় এইটো পৰিৱেশ নহয় থাকিব নিদিওঁ নহয় মই আৰু ইয়াতেতো গোটেই ড্ৰাগ বিক্ৰী হয় ভাং খাই আছে ইয়াতে হা পুলিচে মই আপোনালোকক দাণ্ডা দিলে ঠিক হৈ যাব মই দুইজনক উঠাই দিলে ঠিক হৈ যাব এনেকৈ চব মানুহ মৰি থাকিব বেমাৰ বেছি হ'ব আৰু ভাল নহয় এতিয়া তোমাৰ ইমান দেৰিকে আহিছে যিখিনি লাগে সেইখিনিয়ে নাই তুমি নোৱাৰো যদি নোৱাৰো বুলি কৈ দিবা আজি ওচৰত যোন আছে পঠাই দিয়কচোন মই যাব লাগিব মই দায়িত্বটো দি যাব লাগিব ইয়াতে মই মানে আপুনি বিভৎসকে আছে মই আপোনাক কৈছোঁ বিভৎস যিটো কয় মানে বিভৎসকে আছে মানে এইটো জেগাত আরে আপুনি কোন হয় হা ছোৱালীজন লাইটটো ধৰি ৰাখে তাকো যাবলৈ মোবাইল ল হে হৰি কেনেকে চলি আছে হা মই নাচাওঁ দূৰত যাম ভাল কৰক কাপোৰ পিন্ধক ছোৱালীবিলাক মই নাচাওঁ দূৰত যাম কাপোৰ পিন্ধক হে হৰি মোৰ লগত ইহঁতক কাৰণে ৰেগুলেট কৰা কোনো মানুহ নাই সিহঁতে মানে যা কেলকাতাৰ পৰা আহি ইয়াত ৰিহেব খুলি আছে আপুনি ভাবক ইমান সিহঁতৰ বিজনেছ বেলেগ বেপাৰ নাই আৰু হা ইয়াতে কিমান আছে ছোৱালী কিমান আছে কিমান আছে টোটেল 20টা কিমান লাগিব লেডি পুলিচ লাগিব